Hello friends, welcome to Zia's Planet. আজিৰ ভিডিঅ'টোত মই এটা চকলেট কেক বনাম। চকলেট কেকটো মই কেনেদৰে বনাও আৰু বনোৱাৰ পিছত কেকটো কেনেকুৱা হয় আৰু মোৰ নিচিনা কেকটো বনাবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চকলেট কেকটো বনাবৰ কাৰণে মই ব্যৱহাৰ কৰা সামগ্ৰীখিনি হৈছে ময়দা। মই ইয়াতে 1 বা 1.5 কাপ ময়দা লৈ ল'ম। লগতে মই চেনি গুড়ি কৰি থৈছিলোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত, গুড়ি কৰা চেনি। তাৰপিছত মই আমুলৰ বাটাৰ ইউজ কৰিম। আমুলৰ বাটাৰৰ লগত মই ৰিফাইন তেল ব্যৱহাৰ কৰিম। এইটো ৰিফাইন তেল আৰু লগতে লাগিব বেকিং ছ'ডা, এইটো বেকিং পাউডাৰ। আৰু যেহেতু মই চকলেট কেক বনাম সেইকাৰণে ইয়াতে মই কোকোৱা পাউডাৰ ইউজ কৰিম। আৰু লগতে মই লৈ লৈছোঁ গাখীৰখিনি ৰুম টেম্পাৰেচাৰত আছে। এই কেকটো বনাওঁতে মই এগ ইউজ নকৰোঁ। আৰু ফ্লেভাৰৰ কাৰণে মই ইলাচি লৈ লৈছোঁ। 2 বা 3টা ইলাচি গুড়ি কৰি মই কেকটোত দি দিম যাতে কেকটো ধুনীয়া ফ্লেভাৰযুক্ত হয়। আৰম্ভণিতে মই 2 বা 1.5 চামুচ বাটাৰ লৈ ল'ম আৰু বাটাৰৰ লগত সম পৰিমাণকৈ মই ৰিফাইন তেল লৈ ল'ম। বাটাৰ যিমানখিনি লৈছোঁ মই প্ৰায় একে পৰিমাণে ৰিফাইন তেল আন্দাজমতে লৈ লৈছোঁ। আৰু এইখিনি মই এতিয়া ফেটিম যেতিয়ালৈকে এইখিনি সম্পূৰ্ণৰূপে বাটাৰ আৰু তেলখিনি লগ লাগি নাযায়। কেকটো আচলতে কেনেকুৱা হ'ব আপুনি তাৰে বস্তুখিনি ফেটাৰ ওপৰতে নিৰ্ভৰ কৰে। যদি ভালদৰে ফেটিছে তেতিয়াহ'লে কেকটো ভাল হয়, নহ'লে কেতিয়াবা অকণমান বেয়া হোৱাৰ চান্স থাকে। এতিয়া মই এইখিনি যিমান পাৰোঁ ফেটি লৈছোঁ আৰু দেখিছেনে বাৰু বাটাৰখিনি আৰু ৰিফাইন তেলখিনি প্ৰায় মিক্স হৈ গৈছে। এতিয়া মই এই মিক্সাৰখিনিত গুড়ি কৰি থোৱা চেনি মিক্স কৰিম। চেনি মই সোৱাদ অনুযায়ী 8ৰ পৰা 10 চামুচ মিক্স কৰিম। যিহেতু মই কেকটো বহুত বেছি সৰু নবনাওঁ আৰু যদি আপোনালোকে মিঠা বেছিকৈ খাই ভাল পায় তেতিয়াহ'লে চেনি আকৌ অকণমান বেছি দিব পাৰে আৰু কমকৈ খালে কমকৈও দিব পাৰে। চেনিখিনি দিয়াৰ পিছত মই চেনিখিনি বাটাৰ আৰু তেলৰ লগত ফেটি মিহলাই দিছোঁ। দেখিছেনে বাৰু চেনিখিনি বাটাৰ আৰু তেলৰ লগত কি ধৰণে ধুনীয়াকৈ মিহলি হৈ গৈছে। যেতিয়ালৈকে চেনিখিনি মিহলি হৈ নাযায় তেতিয়ালৈকে আপোনালোকে ফেটি থাকিব। এইখিনি মোৰ প্ৰায় ফেটা হৈ গৈছে আৰু মই ইয়াতে এতিয়া লগ কৰিম ময়দা আৰু কোকোৱা পাউডাৰ। কিন্তু ময়দা আৰু কোকোৱা পাউডাৰ দিয়াৰ আগতে মই চালনীৰে ময়দা আৰু কোকোৱা পাউডাৰখিনি চালি ল'ম যাতে তাত কোনো লাম্পছ ৰৈ নাযায়। কেকটো বনাওঁতে মই প্ৰায় 1.5 কাপমান ময়দা লৈছোঁ আৰু জোখ অনুযায়ী তাত মই কোকোৱা পাউডাৰ দি দিছোঁ আৰু লগতে তাত 2 চামুচ মই বেকিং পাউডাৰ আৰু আধা চামুচ মই বেকিং ছ'ডা দি দিছোঁ। এতিয়া এইখিনি মই একেলগে চালনীৰে চালি লৈছোঁ। এতিয়া চালি লোৱা হোৱাৰ পিছত মই এইখিনি বাটাৰ আৰু চেনিৰ যিখিনি ফেটি থোৱা মিক্সাৰ আছিল তাতে অকণমানকৈ মিক্স কৰি যাম আৰু যেতিয়া শুকান হৈ যায় তাত মই গাখীৰ একেলগে অকণমানকৈ মিক্স কৰি যাম আৰু ফেটি থাকিম। এইখিনি প্ৰায় ফেটা হোৱাৰ পিছত মই যিখিনি ময়দা কোকোৱা পাউডাৰ বাকী আছিল সেইখিনিও একেলগে ইয়াতে দি দিম আৰু সেইখিনি দি একেলগে মই গাখীৰ মিক্স কৰি গোটেই মিক্সাৰখিনি ফেটি ল'ম ভালদৰে। মই যিমান পাৰোঁ এইখিনি ভালকৈ ফেটি লৈছোঁ। যিহেতু যিমানে ভালদৰে ফেটা যাব কেকটো সিমানে ফুলিব আৰু সিমানে দেখিব ভাল হ'ব। কেকটো ফেটা প্ৰায় কমপ্লিট হৈ গৈছে। এতিয়া মই 3টা ইলাচি লৈ লৈছোঁ আৰু ইয়াৰ বাকলিখিনি মই এৰুৱাই লৈছোঁ। এতিয়া খুন্দনাত মই ভিতৰৰ বীজখিনি খুন্দি ল'ম আৰু
এই বীজখিনি যিখিনি গুড়ি হৈ যাব সেইখিনি মই কেকৰ মিক্সাৰটোত দি দিম যাতে ইলাচিৰ এটা ধুনীয়া ফ্লেভাৰ কেকটোত আহে। খুন্দি লোৱা ইলাচিৰ বীজখিনি মই কেকৰ মিক্সাৰটোত দি দিছোঁ আৰু আকৌ এবাৰ লৰাই দিছোঁ যাতে সেইখিনি কেকটোৰ মিক্সাৰটোৰ লগত মিক্স হৈ যায় ভালদৰে। কেকটো মই OTGত বনাম কাৰণে মই OTGত ইউজ কৰা পেন ইয়াতে লৈ লৈছোঁ। যদি আপোনালোকে গেছত বনায়, গেছ ষ্ট'ভত বা কেৰাহীত বনায় বা কুকাৰত বনায়, আপোনালোকে তেনেকুৱা ধৰণৰ টিফিন বাতিও ইউজ কৰিব পাৰিব। মই তেনেকুৱা টিফিন বাতিটো ইউজ কৰি কেক বনাই পাইছোঁ। এতিয়া কেকৰ পেনটোত মই বাটাৰেৰে গ্ৰীজ কৰি ল'ম যাতে কেকটো ইয়াতে লাগি নধৰে। আমি নৰ্মেল পেন ইউজ কৰিলে তাতে বাটাৰ পেপাৰ বা নৰ্মেল A4 সাইজৰ পেপাৰ কাটি ধুনীয়াকৈ সেইটো জোখত কাটি দিব লাগে, কিন্তু ইয়াতে যিহেতু এইটো কেক বনোৱা পেন হয়, মই ইয়াতে অকল বাটাৰ পেপাৰ দিলে হ'ব, বাটাৰ দিলে হ'ব, কেকটো লাগি নধৰে। বাটাৰেৰে চাৰিওফালে মই ধুনীয়াকৈ গ্ৰীজ কৰি লৈছোঁ আৰু এতিয়া ইয়াতে মই কেকৰ যিখিনি মিক্সাৰ বনাইছিলোঁ সেই মিক্সাৰখিনি ঢালি দিম আৰু ঢালি দিয়াৰ পিছত কেকটো OTGত দিয়াৰ কাৰণে ৰেডি হৈ যাব। এতিয়া ফাইনেলি মই আকৌ এবাৰ ফেটি লৈছোঁ তাতে দিয়াৰ আগতে, আৰু ফেটি লৈ মই কেকৰ মিক্সাৰখিনি কেক বনোৱা পেনটোত ধুনীয়াকৈ চাৰিওফালে ঢালি দিছোঁ। আৰু লাষ্টত মই সেইখিনি দিয়া হোৱাৰ পিছত লৰাই দিছোঁ আৰু এনেকৈ থেকেচি দিছোঁ যাতে কোনো ধৰণৰ লাম্পছ ৰৈ নাযায় ইয়াতে। গতিকে এনেকৈ দিয়াৰ পিছত এইটো আমি OTGত দিয়াৰ কাৰণে ৰেডি হৈ গৈছে। দিয়াৰ আগতে প্ৰথমতে মই OTGটো 180 ডিগ্ৰী চেলচিয়াছত 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি ল'ম। প্ৰিহিট কৰাটো অতিকৈ দৰকাৰী হয়। 10 মিনিট হৈ গ'ল আৰু মোৰ OTGটো প্ৰিহিট হৈ গৈছে। এতিয়া মই কেকৰ পেনটো য'ত মিক্সাৰখিনি কেকৰ থৈছিলোঁ সেইটো আনি OTGত দি দিম আৰু ইয়াতে অপশ্যন আহে কেক বুলি, বেক বুলি, তাতে মই বেক কৰিম। এইটো 180 ডিগ্ৰী চেলচিয়াছত 30 মিনিটছৰ কাৰণে কেকটো বেক হ'ব আৰু তাৰপিছত আমাৰ কেকটো ৰেডি হৈ যাব। 30 মিনিটছ হৈ গ'ল আৰু মোৰ কেকটো ৰেডি হৈ গ'ল। চাওঁচোন বাৰু কেকটো কেনেকুৱা হৈছে, ঠিকে আছেনে নাই। মই অতি সাৱধানতাৰে কেকটো OTGৰ ভিতৰৰ পৰা উলিয়াই আনিছোঁ যিহেতু বহুত গৰম হৈ আছে। দেখিব পাইছে আপোনালোকে কেকটো ধুনীয়াকৈ ফুলিছে, কিন্তু অকণমান ওপৰে ফাটি গৈছে। কেকটো খাবৰ কাৰণে ৰেডি হৈছেনে নাই সেইটো মই চাবৰ কাৰণে এখন চাকু লৈ ভিতৰলৈ সোমোৱাই চাম। যদি চাকুখনে একো লাগি নাহে তেতিয়াহ'লে কেকটো ৰেডি হৈছে, আৰু যদি লাগি আহে তেতিয়াহ'লে আকৌ অলপ সময় দিব লাগিব। মোৰ একো যিহেতু লাগি নাহিল গতিকে কেকটো খাবৰ কাৰণে ৰেডি হৈ গৈছে। OTGৰ পৰা ওলোৱাৰ পিছত মই আধা ঘণ্টামান কেকটো ঠাণ্ডা হ'বৰ কাৰণে থৈছিলোঁ। এতিয়া কেকটো ঠাণ্ডা হৈ গৈছে কমপ্লিটলি, আৰু এতিয়া পেনটো মই কেকটোৰ পৰা আঁতৰাই দিছোঁ। মোৰ এইটো কেক বনোৱা পেন হয় কাৰণে ধুনীয়াকৈ কেকটোৰ পৰা আঁতৰি গৈছে। আপোনালোকৰ যদি আঁতৰি নাযায় তেতিয়াহ'লে এখন চাকুৰে চাৰিওফালে ঘূৰাই আঁতৰাই দিব পাৰে। দেখিছেনে বাৰু মোৰ কেকটো ধুনীয়াকৈ ফুলিছে, খালি ওপৰখিনি অকণমান ফাটি গ'ল। আচলতে ফাটি বিভিন্ন কাৰণত যাব পাৰে, কিন্তু মোৰ কেকৰ মিক্সাৰটো অকণমান গাঢ় হৈছিল বুলি মই ভাবিছোঁ আৰু সেইকাৰণে হয়তো ফাটি গৈছে। মই আপোনালোকক কাটি দেখাওঁ বাৰু কেনেকুৱা হৈছে। কাটোতেই গম পোৱা গৈছে যে কেকটো আচলতে ধুনীয়া ছফ্ট হৈছে। ওপৰৰখিনি নাফাটিলে বহুতেই ধুনীয়া হ'ল হয়। একো নহয় বাৰু, কেতিয়াবা হৈ যায়। চাওকচোন বাৰু ধুনীয়া ছফ্ট হৈছে কেকটো। আৰু মোৰ চকলেট কেকটো খাবৰ কাৰণে ৰেডি হৈ গ'ল। খাবলৈ কেনেকুৱা হৈছে মই আপোনালোকক নিশ্চয় জনাম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। থেংক ইউ, বাই বাই।